এই মহন্ত, তহঁতৰ ফালে ভেলাঘৰ চেলাঘৰ বনাইছে নে নাই বনাইছে কিছুমানে, আমি বনোৱা নাই আৰু ভেলাঘৰ দুদিনৰ আগতহে বনাম আৰু। হয় নেকি? আমাৰ ফালে আকৌ বনাই গৈ প্ৰায় শেষেই হৈছে কাম। আমাৰ ফালে আকৌ উৰুকা দিনাখনে বনাই, একেদিনাই আকৌ কি ভেলাঘৰ বনাই নে মেৰুদণ্ড নোহোৱা ভেলাঘৰে বনাই। মেৰুদণ্ড নোহোৱা ভেলাঘৰ কিয় বনাম আকৌ? লাচিতে যদি এটা ৰাতিতে এটা ঘৰ বনাই শেষ কৰিব পাৰে, এটা ভেলাঘৰ বনাওঁতে কিমান সময় লাগে? তুমি আকৌ সেই লাচিত নোহোৱা কিন্তু। নহ'ব বাৰু মই সেই লাচিত, কিন্তু সেই লাচিতৰ তেজ থকা দেশৰে ল'ৰা হয় মই। তহঁত দুটাইনো কি লাগি আছ? নাই দিয়া একো লগা, ক'তনো লগা দেখিলা গৈ? তৰ্ক যুদ্ধহে চলি আছে দুইটাৰ মাজত। হাগুব, তইনো আকৌ কলে যাবলৈ আহিলি? চিনেমা চাবলৈ যাম আকৌ আজি। চিনেমা চাবলৈ যাবি নেকি? ময়ো যাম দেই তোৰ লগত। যাওঁ যদি ওলাবি আকৌ, মজা লাগিব আজি। হলত বৰ্তমান কি চিনেমা চলি আছে অৱতাৰ 2 চলি আছে। তহঁতে কি গমেই নাপাৱ নেকি ইমান হিট মাৰি আছে চিনেমাখন? গমেই নাপাওঁ নহয়। নহ'লে বল ময়ো যাম, বল তহঁতৰ লগতে চিনেমা চাবলৈ। বল নহ'লে ওলা আৰু, এতিয়া যদি ইনজয় চিনজয় নকৰ পাছলৈ কি কৰিবগৈ আৰু? খগেন দাদাহঁত আমি যাম হ'লে দেই চিনেমা চাবলৈ। ময়ো হ'লে যাম দেই, মোৰো অৱতাৰখন চাবলৈ বহুত হেঁপাহ আছে। তহঁতে মানে আমাৰ কথা মনে মনে শুনি আছিলি ন? ইহঁতকেইটা সাংঘাতিক মাল দেই, কথা পাতোতে ভালদৰে পাতিবি আৰু। অসমীয়াত কথা এটা আছে নহয়, এই বেৰৰো কাণ থাকে বুলি, এই কাণ থকা মালকেইটা এইকেইটাই আৰু। তহঁতক ঘৰৰ পৰা চাব যাব দিব জানো? 10 টকাত দিব লাগিব। ঘৰত গৈ যিহে নাটক কৰিম, দিবলৈ বাধ্য হ'ব লাগিব। চাবি কিন্তু, পাছত যাতে আকৌ আমাৰ বদনাম নোলায়। ভোলা আৰু ফুফুলা সাৱধান কিন্তু দেই, পাছত আকৌ মই নিয়া বুলি যাতে গাঁৱত বদনাম নোলায়। নাই কাৰো বদনাম নোলায়, কিয় বদনাম ওলাব আকৌ? এইবিলাক আপোনালোকে একো টেনচনেই ল'ব নালাগে, কি মেনেজ কৰিব লাগে আমি কৰি আছো নহয়। হ'ব দে নহ'লে, যা এতিয়া ঘৰত গৈ পইচা পাতিলে একেবাৰে ওলাই গৈ আহিবি যা। ঠিক আছে নহ'লে, এতিয়া গৈ ঘৰত মেনেজ কৰোগৈ আৰু। পইচা পাতিলে একেবাৰে ওলাইহে আহিম আৰু। ইমানকেইটা মানুহ হ'ল যদি গাড়ী এখনকে ভাড়া কৰি লওঁ বল। বেয়া নহ'ব, আমি 5টা হ'লে আৰু মানুহ ওলাব চাগে। বল নহ'লে গাড়ী এখনকে ঠিক কৰোঁ, যি ভাড়া পাই দিম আৰু। নগেনহঁতৰ টেম্পুখনকে লওঁ বল, গাঁও বুলি ভাড়াও অলপ কম পাম, গাড়ীখনো নতুন হৈ আছে। বল নহ'লে ঠিক কৰা নহয়, একেবাৰে লৈ আহোগৈ। নগেনো যায় যদি লৈ আহিব পাৰিম তাকো। বল সোনকালে লৈ আহোগৈ নহ'লে গাড়ীখন। মৰতি কিজনী কি কৰি আছ? নাখাই গৈ মুখৰ ফালে চাই আছ যে? যা মুখৰ ফালে চাই থাকিব নালাগে, অলপ ঘাঁহ চাহ খাই কৈ আহকচোন। আহক সিহঁতৰ খোৱা টাইম হ'লে এনে যাব, আপুনি এনে জোৰ জবস্তি কৰি থাকিব নালাগে সিহঁতক। এই মৰতি কিজনী কিনা খা হবেহে, বেলেগ একো খাইহে চিনি নাপায়, বুজিছানে? মোহন খুৰা, আপুনি ইয়াত কি কৰি আছে খগেন বোপা অকলে যোৱা, আমি গৰু এৰি দিব আহিছিলো ইয়ালে। নগেনহঁতৰ ঘৰৰ পৰা আহোগৈ, আমি চিনেমা চাব যাম নহয়। তাকে বোলে নগেনহঁতৰ টেম্পুখন ঠিক কৰি থৈ আহোগৈ। পাতি থকা আপুনি যাবনে আমাৰ লগত চিনেমা চাবলৈ? যাব পৰা যায়। পাছে কি চিনেমা লাগি আছে হলত? বৰ্তমান অৱতাৰটো চলি আছে, বহুত পপুলাৰ হৈছে। বলক চাই আহিব বলক। অৱতাৰ 2 এখন কি চিনেমা এনে? আমাৰ দিনত কি মজা চিনেমা আছিল। প্ৰেম কিচিম কিচিম, হিয়া দিয়া নিয়া, যৌৱনে আমনি কৰে। এইবিলাক চোৱা মজাই বেলেগ আছিল, বুজিছা? এইবিলাক যুগ গ'ল আৰু এতিয়া মডাৰ্ণ যুগ হয়, মডাৰ্ণ, বুজিছে? হ'লেও আগৰ চিনেমাবিলাকক গ'লে নোৱাৰি দিয়া। বলক এতিয়া, সেইবিলাকত লাগি থাকিলে চিনেমা চোৱাটো নহ'বই আজি। বলক এতিয়া ধুমধাম গৈ টেম্পুখন ঠিক কৰি থৈ আহোগৈ বলক। বলা নহ'লে, আজি কালি গৈ মৰিমগৈ আৰু, থকা দিনকেইটা এনজয় কৰি যাওঁ। বলা নহ'লে উত্তমৰ ঘৰৰ পৰা একে টেম্পুখন ঠিক কৰি লৈয়ে আহোগৈ বলা। ক'ত আছেনো? মায়ে ঘৰত নাই নেকি আপুনি? কি হলো বোপাহঁত, ইমান হুলস্থুল কৰি আছ যে তহঁতি? ইমিডিয়েট ইফালে আহা জল্দি। কি হলো তহঁতে ইমান হুলস্থুল কৰি আহিছ যে? মা আমি চিনেমা চাবলৈ যাওঁ, টকা 300 দিয়া নাই আমাক। কাৰ লগত তহঁতে চিনেমা চাবলৈ যাওঁ? খগেন দাদাহঁতে যাব নহয়, লগতে উত্তম কাইহঁতেও যাব নেকি? গতিকে টকা 300 দিয়া আৰু চিনেমা চাব যাবলৈ। নোৱাৰো তহঁতে যাবলৈ, ইমান সৰুতে কোনোবাই চিনেমা হললৈ চিনেমা চাব যায় নেকি? আজি কালি কৰি দাড়ি গজিবহি, আমাক আৰু এতিয়া সৰু বুলি ক'ব আহিছা? মুঠতে আমাক টকা 300 লাগিবই অৱতাৰটো চাব যাবলৈ। তহঁতৰ বয়সত আমি ঘৰত বহি হুলুগুলু খেলি আছিলো, আৰু তহঁতে এইটো বয়সতে চিনেমা চাবলৈ যাবলৈ ওলাইছ? তেতিয়া যাবা নাই আৰু এতিয়া যাবা নাই, বহুত পাৰ্থক্য হ'ল। মুঠতে আমাক টকা 300 লাগিবই চিনেমা চাব যাবলৈ। শান্তি নাই আৰু দেই তহঁতৰ পৰা। দে যাবি দে, যা ভাত পানীকেইটা খাই কৰি একেবাৰে ওলাবি গৈ যা। মাজন ইমান ভাল আমাৰ। হ'ব দে, ভাল লগাব নালাগে, যা ভাতকেইটা খাই সোনকালে ওলাগৈ। অ'কে। উত্তম খুৰা, আপুনি ঘৰত আছেনে? নগেন বোলো ঘৰত আছনে? শুন, গৈছো ৰবা। উত্তম, আমিহে দিয়া। জল্দি বাহিৰলৈ আহাচোন। ভদেশ্বৰ কাইহঁত দেখোন। কলে আহিলে আপোনালোকে? তোমাৰ ওচৰলৈ আহিলো, বোলো টেম্পুখন লাগিছিল নহয়। টেম্পুখন লৈ আপোনালোকে বোলো কলে যাব? উত্তম কাই, আপোনাৰ টেম্পুখন ঠিক কৰিব আহিছো আকৌ, আমি চিনেমা চাবলৈ যাম নহয়। দিয়া উত্তম, তুমি যাব পাৰিবানে নোৱাৰা? পাৰিম, কিয় নোৱাৰিম আকৌ, পুৰা ফ্ৰী আছো মই। নহ'লে ওলোৱা সোনকালে ওলোৱা। আৰু কিমান টকা লাগে কোৱা আৰু। দিব দিয়ক, নিজে বিবেচনা কৰি কি দিয়ে দিব আৰু। গাঁৱৰ মানুহকেইটাকে ইমান দাম দৰ মাৰি নাথাকো আৰু। হ'ব দিয়া নহ'লে, তুমি ওলোৱা গৈ যোৱা, আমি ধুনীয়াকে এতিয়া ঘৰৰ পৰা ওলাই গৈ আহোগৈ আৰু। মই ভাতকেইটা ফটককে খাই লৈ তাৰ পৰা ওলাই আছো বলক। উত্তম খুৰা, নগেনকো ওলাব ক'ব, সি ঘৰত আছেনে নাই? সি ৰুমৰ ভিতৰতে কি কৰি আছে জানো। হ'ব দিয়া, মই তাক ওলাব ক'ম বাৰু। উত্তম যাই থাকো দিয়া নহ'লে, আমিও গৈ ওলাওগৈ আৰু। যাওক মই এই ভাতকেইটা খাই খাওঁতকে ওলাওগৈ, আপোনালোকে ওলাই থাকোগৈ আৰু। আমি তিনিআলিতে থাকিম দেই, তুমি তালৈ ওলাই যাবা আৰু একেবাৰে। ঠিক আছে, নহ'লে মই একে তিনিআলিলৈ যাম আৰু। বাৰু হ'ব দিয়া, যাওঁ আমি এতিয়া ওলাওগৈ আৰু। তই মোবাইল ডালকে ফেনেকি আছ যে, বেলেগ কাম নাই নেকি তোৰ? এনেই পিটিকি থকা যেন পাইছে নেকি পিতাই? মই এই অনলাইনৰ ক্লাছ কৰি আছো, গম পালে? হৈছে দে তই কিমান অনলাইনৰ ক্লাছ কৰি আছ মই গম পাইছো দে। মোৰ লগত তই চিনেমা চাব যাবি নেকি? যাম আকৌ, কিয় নাযাম চিনেমা চাবলৈ? আছে কলে যাব চিনেমা চাবলৈ পিতাই? খগেনহঁতে আমাৰ গাড়ীখন ঠিক কৰিছে নহয় চিনেমা চাবলৈ যাবলৈ। হয় নেকি? গাখীৰতে ম'হ খুটি, বলক তেনেহ'লে। যা নহ'লে ওলাগৈ, মই ভাতকেইটা খাই আজৰি হৈ লওঁ। ঠিক আছে পিতাই, মই ওলাগৈ নহ'লে।
অ চিনেমা চাম বুলি কোৱাৰ লগতে একেবাৰে জাপ মাৰি উঠিছ ন ঠিক আছে দে ময়ো ওলাওগৈ আৰু খাই বৈ অ ইমান সময় হ'ল গাড়ীখন এতিয়াও আহি নাপালে যে কেতিয়া যাম সেইটো ইমান দেৰি কৰিছে ক'লোৱে সোনকালে ওলাই আহিবলৈ এতিয়ালৈ আহি পোৱা নাই আজি চাব নাপামেই নেকি আৰু সন্দেহে লাগিছে মোৰ মোৰ হ'লে ৰৈ ৰৈ একেবাৰে এলাহে লাগিছেগৈ আৰু দেই পাহৰিয়ে গ'লো আৰু ক'ত যাবলৈ ওলাই আহিছিলো মই অ ইমান দেৰি কাৰণে উত্তম ৰৈ ৰৈ আমনি লাগি গৈছেগৈ আৰু আজি চাব নাপামেই গৈ যেন পাইছো আৰু আহা আহা দেৰি হোৱা নাই আহা কিমান সময়নো লাগে ফটকে পামগে আহা বলক বলক সোনকালে বলক নহ'লে নাপামেই গৈ আজি ঐ ফুলা ফুফুলা তহঁতে দুটা পিছফালে বহ দে পিছফালে চিট এভেইলেবল হৈ আছে বলক বহিছো বলক পিছফালে বহিছো সোনকালে বলক ইমান মেনেজ কৰি ওলাই আহিছো আপোনালোকে ইমান দেৰি কৰিছে আৰু এই বিশ্বকৰ্মা বাবা এতিয়া গোয়িং টু চিনেমা হল 7 বছৰ মূৰত আকৌ চিনেমা হললৈ চিনেমা চাবলৈ আহিছো দেই বহুত ভাল লাগিছে আজি মন ঘূৰা জীয়াই থকা দিনকেইটা এনজয় কৰক আৰু মৰাৰ পাছত কি হ'বগৈ হয় নে নহয় গতিকে এনজয় কৰিব লাগে তুমি ঠিক কথা কৈছা নগেন বোপা মই সেইকাৰণে আজিকালি মায়া মোক চব বাদেই দিছো আৰু অলপ স্পীড চলাওক সোনকালে পালেগৈ ভাল হয় আৰু চিন্তা নকৰিবা একে টাইমত পামগৈ চাবাচোন বলক বলক অলপ স্পীড চলাওক নহ'লে টিকেট চিকেট শেষ হৈ থাকিব অ তাকেইতো নিজে নিজে ষ্টাৰ্ট অফ হ'ল যে কি হ'ল বা ঠিকে এতিয়াহে ষ্টাৰ্ট অফ হ'ব পাৰেনে ৰাম ৰাম কি হ'ব এতিয়া নতুন টেম্পুখন ষ্টাৰ্ট বন্ধ হ'বলৈ কিডাল বেমাৰ ওলাল আকৌ সেইটো ৰাতিপুৱা কাৰ মুখ চাই আহিছিলো আজি টমকাই গাড়ীখন আপুনি নতুনকৈ অনাৰ পাছত তেল চেল ভৰাইছিল নে নাই অ অনাৰ পাছত আৰু ভৰোৱা নাই নহয় যি দিছিল কোম্পানীৰ পৰা সেয়াই আছিলে অ এইটোহে বেমাৰটো নতুন গাড়ীখনত তেল নভৰালে ক'ত চলিব গাড়ী টমকাই আপুনি তেল নভৰালে গাড়ীখন চলি থাকিব বুলি ভাবিছিল নেকি অ মই তেল ভৰাবলৈ পাহৰিলে বুজিছানে পিতাইতে নহয় কি কামবিলাক কৰি থাকে চবফালে বৰবাদ আৰু আজি ইমান ধুনীয়াকে মেনেজ চেনেজ কৰি ঘৰৰ পৰা ওলাই আহিলো গৈ গৈ এনেকুৱাহে হ'লগে আৰু ইয়াকে কয় বোলে এই ভবা কথা নহয় সিদি বাটত আছে কণা বিধি দে দে এতিয়া ঠেলা বাঢ়ি আৰু বেলেগ উপায় নাই আৰু গম পালি নে চবে মিলি জুলি ঠেলিব লাগিব তেল দি ফুলে মৰিলো দেই আজি চিনেমা চাবলৈ অহা একে মুখে পাতে ওলাই গৈছে আৰু ঐ এতিয়া সকলোৱে মিলি জুলি ঠেলো আৰু তেল দি ফুলে অ বাপেকে জীৱ ওলাই যাও লাগি গৈছে কি কৰিব যে মৰিব আহিলো নহয় ঘৰতে থকা হয় ভাল আছিলে দিয়ক যেনে তেনে পেট্ৰল পাম্পলৈ ঠেলি ঠেলি লৈ যাওঁ আৰু তেল চেল ভৰাই ঘৰলৈ যাওঁগৈ চিনেমা নাচাওঁ আৰু আজি পিতাইতে লাষ্টখনমান নাইকিয়া কৰি পেলাইছে আৰু এনেকে যদি নতুন গাড়ীখন ঠেলিবলগীয়া হয় কি হ'ব অ মই এনেকুৱা হ'ব বুলি ভবাই নাছিলো নহয় যি হাই প্ৰেছাৰ মোৰ এনেকে গাড়ী ঠেলিবলগীয়া হলে বাগৰি পৰিম আৰু ইয়াতে আহিবলৈ মানাই কৰিছিলে নহয় নহা হয় ভাল আছিলে আহিলে এতিয়া ফচিবলগীয়া হৈছে বল বল যেনে তেনে টানি টুনি পেট্ৰল পাম্পলৈ ঠেল আৰু তাৰ পৰা তেল চেল ভৰাই ঘৰলৈ গুচি আহিম চিনেমা চাবলৈ যোৱা নহয় আৰু আজি নহ'লে তাৰ বাহিৰে বেলেগ উপায় নাই